সামাৰ ভেকেশ্যন আৰম্ভ তো সামাৰ ভেকেশ্যনত আৰু ঘৰত থাকিব মন নাযায় আৰু এয়া ওলাই আহিছে ফুৰিব যাবৰ কাৰণে ফুৰিব যাবৰ কাৰণে ওলাই আহিছে আৰু এয়া বহিল এতিয়া আগতে যাওঁ অলপ বেলেগত যাই পেলাই তাৰপিছতহে ফুৰিবৰ কাৰণে য'ত যাম তাতে যাম আৰু টাকলা চুলি আজি পুৰা উৰাই দিছোঁ একদম পুৰা একমাহ বন্ধ যিহেতু অলপমান ঠাণ্ডা হৈ লওক আৰু গৰমো বহুত ময়ো উৰাই দিছোঁ লগতে তো বলক তো হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক কৈ থাকোঁ সামাৰ ভেকেশ্যন ষ্টাৰ্ট সামাৰ ভেকেশ্যন ক'ৰ পৰা ষ্টাৰ্ট হ'ব যেন লাগে আপোনালোকৰ ভাবকচোন আমি ক'ত গৈছিলোঁ আমি যেতিয়া সৰু আছিলোঁ আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ যেতিয়া গৰমৰ বন্ধ দিছিলে তেতিয়া আমি ক'ত গৈছিলোঁ প্ৰথমটো ভেকেশ্যন আৰম্ভ হৈছিলে আমাৰো মামাহঁতৰ ঘৰৰ পৰা তো পলৰো যাত্ৰা আৰম্ভ হ'ব মামাহঁতৰ ঘৰৰ পৰা তো তালৈকে যোৱাৰ আগতে এইকেইদিন বৰষুণত অৱস্থা বেয়া হৈ আছিলে গাড়ীখনৰ গোটেই বোকা পানী বৰষুণ পৰি পেলাই ধূলি বালিৰে একদম পূৰা কলা গাড়ী বগা হৈ আছিলে তো এইখনকে এতিয়া ছাৰ্ভিচ কৰিবলৈ লৈ আহিলোঁ তো ছাৰ্ভিচিং কৰি আছে ধুনীয়াকৈ এতিয়া চব ধুনীয়াকৈ লৈ আহিছে ঘৰতে কৰিম বুলি ভাবিছিলোঁ কিন্তু ঘৰত সুবিধা এখন নহ'ল তো সেইটো কাৰণে তাৰমানে লৈ আহি পেলাই বাহিৰতে কৰিলোঁ আৰু বহুত বোকা হৈ আছিলে ভিতৰত ঘৰত কৰিলে সেই বোকাখিনি চফা নহ'লে হয় তো সেইটো কাৰণে তাৰমানে কি বাহিৰত লৈ আহি পেলাই ওলাই আহিছোঁ যেতিয়া আজি ফুৰিবলৈ তো সুবিধা পাই পেলাই অলপমান সময় আছিলে হাতত তো সেইখিনি টাইমতে আমি গাড়ীখন ধুনীয়াকৈ চফা কৰি ল'লোঁ চাওক কি ধুনীয়া হৈ গৈছে এতিয়া মানে অলপো বোকা চোকা নাই আৰু য'লৈকে যাব ওলাইছোঁ তাতে আকৌ বোকা আছে আকৌ এতিয়া ধুই পেলাই লৈ যাম আকৌ বোকা আৰম্ভ হ'বই তো প্ৰথমতে আহিলোঁ মামাহঁতৰ ঘৰলৈকে মামাহঁতৰ ঘৰৰ পৰা এতিয়া আমাৰ য'লৈকে আমি ফুৰিব আহিম বুলি ওলাইছিলোঁ তো তালৈকে আহিলোঁ আৰু লগতে এতিয়া মামা ককা আৰু মামা আইতাকো লৈ আহিছে পলে লগত যে তেওঁলোকো যাব লাগিব বোলে আৰু তেওঁলোক আহিছে ভালো লাগিছে একেলগে আমি তিনিও লগত আৰু মা আৰু দেউতাও আহিছে তো ভাল লাগিছে একেলগে গোটেইকেইজন আহিলোঁ আৰু আজি এটা মন্দিৰ দৰ্শন কৰিম বুলি আহিছোঁ এটা স্পেচিয়েল মন্দিৰ আৰু আহি পেলাই ইয়াতে ধূপ ধূনা লগালোঁ ধূপটো মই দি আছোঁ এতিয়া বৰ্তমান বহুত দিনৰ মূৰত মই মন্দিৰ আহিছোঁ আৰু এনেদৰে ধূপ লগাই পেলাই ভাল লাগিছে ধুনীয়া লাগিছে পৰিৱেশটো খুব শান্ত পৰিৱেশ ভাল লাগিছে আহি পেলাই আৰু ধূপ চাল লগাই পেলাই একদম পূৰা মন শান্ত হৈ যোৱা যেন লাগিছে অনুভৱ হৈছে আৰু কোনটো মন্দিৰত আহিছোঁ আপোনালোকক জানিবলৈ মন যায়নে চাই থাকক ভিডিঅ'টো গম পাব কোনটো মন্দিৰত আহিছোঁ কোন মন্দিৰতনো আহিলোঁ আজি আৰু এনেদৰে ধুনীয়াকৈ প্ৰাৰ্থনা জনাই আছোঁ ঈশ্বৰৰ সন্মুখত যাতে সকলো সমস্ত বাধা বিঘিনিবোৰ মানে আঁতৰি যায় জীৱনত ভালদৰে সুখ শান্তিৰে যাতে জীয়াই থাকিব পাৰোঁ চলি থাকিব পাৰোঁ আৰু ঘৰখনক ভালদৰে চলাই নি থাকিব পাৰোঁ এয়া দেখিছে সন্মুখত ফটোখন এয়া হ'ল সাই বাবা আৰু আজি আহিছোঁ আমি এই সাই বাবা মন্দিৰত আমাৰ 6 মাইলত থকা শান্তিনগৰত যোনটো সাই বাবা মন্দিৰ আছে তো তালৈকে আহিছোঁ আমি আজি গোটেইকেইজনে একেলগে এইফালে শ্ৰীমতী আৰু শাহুমা পল আৰু মই আৰু সেইপিনে অলপ আগত সৰু দেউতা প্ৰাৰ্থনা জনাই আছে সকলোৱে বাবাৰ সন্মুখত তো মন্দিৰটোলৈ মই অহা নাছিলোঁ আগে পিছে অহা নাই সাই বাবা মন্দিৰত মই যোৱাই নাছিলোঁ আগে পিছে কোনো এটা মন্দিৰতে মই যোৱা নাছিলোঁ সাই বাবাৰ আছে গুৱাহাটীত 3-4টামান আছে চাগে মই জনাত তো এটা মন্দিৰতো মই অহা নাছিলোঁ আজি ইয়াত আহি পেলাই কিন্তু পৰিৱেশটো খুব ভাল লাগিছে মন শান্ত হৈ পৰিছে আহি পেলাই ভাল লাগিছে আহি পেলাই আৰু আপোনালোকেও আহিব বাহিৰত এনেদৰে ধূপ চুপ লগাই পেলাই অলপমান সেৱা কৰি পেলাই এতিয়া আমি গোটেইকেইজনে আগবাঢ়িছোঁ লাহে লাহে মেইন মন্দিৰটোৰ ভিতৰলৈ বুলি তো মেইন মন্দিৰটোৰ ভিতৰলৈকে সোমাওঁ আৰু মই প্ৰথমবাৰ আহিছোঁ যেতিয়া অলপমান এক্সাইটেড আৰু এইপিনে শ্ৰীমতী আগতে একবাৰ আহিছে বোলে আৰু মই কিন্তু আজি প্ৰথমবাৰ তো সেইকাৰণে এক্সাইটেড বলকচোন ভিতৰলৈকে আগবাঢ়ি যাওঁ ভিতৰখন কেনেকুৱা আপোনালোককো দেখাওঁ ময়ো চাওঁ উপভোগ কৰোঁ আৰু সেৱা সৎকাৰ জনাওঁ এয়া মূল দুৱাৰ তিনিও আগবাঢ়ি গৈছে পল আছে লগত একেলগে আৰু মন্দিৰটো খুব ধুনীয়া লাগিছে আহি পেলাই পৰিৱেশটো খুব ভাল লাগিছে আহি পেলাই আৰু চাৰিওফালে শান্ত পৰিৱেশ ইমান হাই হুলস্থুল একো এনেকুৱা নাই ভাল লাগিছে আহি পেলাই এইফালে গ্ৰীনাৰী ধুনীয়া বাহিৰত পাৰ্কখন আছে আৰু এইপিনে মোৰ এণ্ট্ৰি ছুপাৰমেনৰ এণ্ট্ৰি হৈ আছে বৰ্তমান আহি আছোঁ আৰু ময়ো যাওঁ ভিতৰলৈ গৈ পেলাই সেৱা সৎকাৰ জনাওঁ
সকলো ভিতৰৰ পিনে প্ৰস্থান কৰিছে অলৰেডি। তো ময়ো আগবাঢ়ি আছোঁ, ইয়াৰ ভিতৰলৈকে সোমাই আছোঁ। এইটো মূল মন্দিৰটো, সাই বাবাৰ মূল মন্দিৰটোৰ ভিতৰভাগ। আৰতি হৈ গ'ল, এটা আৰতি হৈ গ'ল, তো মানুহ অলপমান কম আছে। এতিয়া আকৌ এটা আৰতি হ'ব, সেই আৰতিটোৰ সময়ত মানুহ আকৌ সমাগম ঘটিব। আমি আৰতিটোলৈকে ৰৈ পেলাই চাম। সেৱা জনোৱাৰ পিছত এনেদৰে ধুনীয়াকৈ নিৰ্মালি লৈ পেলাই মই ওলাই আহিলোঁ অলপমান বহোঁ বুলি। এইপিনে মূল মন্দিৰটোৰ সন্মুখভাগতে আছে শিৰডিৰ পৰা অনা সাই বাবাৰ যিটো শিৰডিত থকা ধুনি আছে, তাৰ পৰা অনা একুৰা জুই আনি পেলাই ইয়াত স্থাপিত কৰা হৈছিলে। আৰু একুৰা জুই অলপকৈ জ্বলি থাকে, এই ধুনিটো। এই জুইকুৰা সাই বাবাই লগাইছিল। অলপ সময় ৰোৱাৰ পিছতে এতিয়া সময় আহি পালে শেষৰটো আৰতিৰ। আজি দিনটোৰ শেষৰটো আৰতি, মানে ৰাতি 8:30 বজাত শেষৰটো আৰতি হয়। তাৰপিছত বাবা সাই বাবাৰ বিশ্ৰামৰ সময় হৈ পৰে। তো এই শেষৰটো আৰতি হোৱাৰ আগে আগমুহূৰ্তত এনেদৰে সাই বাবাৰ বস্ত্ৰ সলনি কৰা হয় আৰু শেষৰবাৰৰ বাবে আজিৰ দিনটোত। তো এইটো মই দেখিবলৈ পাই সুখী হ'লোঁ। আৰু এনেদৰে সাই বাবাৰ আজিৰ দিনটোৰ শেষৰখন বস্ত্ৰ দান কৰি থকা হৈছে, হালধীয়া বস্ত্ৰৰে আজিৰ দিনটো তেখেতে সামৰণি মাৰিব আৰু তাৰপিছত বিশ্ৰাম কৰিব তেখেতে কাইলৈ ৰাতিপুৱালৈ। আৰু তাৰপিছত আকৌ আগৰ দৰে আৰতি হ'ব, আৰতি হৈ পেলাই তেনেদৰে চলি থাকিব আৰু গোটেই দিনটো। সকলোকে ধুনীয়াকৈ পৰিপাটিকৈ তলতে বহি থকা দেখি পেলাই আমিও তলতে বহি ল'লোঁ আৰু ধুনীয়াকৈ বহি লৈছোঁ। যিহেতু মই প্ৰথমবাৰৰ বাবে আহিছিলোঁ, ধৰিব পৰা নাছিলোঁ ইয়াৰে নীতি নিয়মখিনি কেনেকুৱা ধৰণত আছে। পিছে যেতিয়া আৰতি হ'ব, এই আৰতি হ'বৰ কাৰণে সময় হৈ গ'ল। জাষ্ট এতিয়া আৰতি আৰম্ভ হ'ব আৰু, কিন্তু আৰতি হোৱাৰ সময়ত মানে কি সকলোখিনিয়ে থিয় হৈ লয়। আৰতি শেষ কৰি এতিয়া আমি ঘৰমুৱা হ'বলৈ ৰেডি। আৰু মা আৰু দেউতাক ঘৰত থৈ পেলাই আমিও নিজ ঘৰলৈ বুলি আগবাঢ়িম। মন্দিৰলৈ গৈছিলোঁ আজি, মন্দিৰৰ পৰা আহি আৰু ৰন্ধা বঢ়া কৰিব লগা হ'ল। ক'লোঁ যে বাহিৰত খাই আহোঁ, নাই নুশুনে। ঘৰত বোলে ফ্ৰিজত মাছ আছে। মই জানোৱে মাছ আছে, পাকঘৰৰ মেনেজাৰ ময়ে যে আৰু ক'ব ধৰিছে পাকঘৰত বোলে মাছ আছে ফ্ৰিজত। সেইকাৰণে আহি আৰু ৰন্ধা বঢ়া কৰাত লাগিলোঁ। বাহিৰত তথাপি নাখায়, কিয় নাখায় আৰু নাজানো। ইয়াৰ পিছত ৰন্ধাত লাগি গ'লোঁ আৰু ঘৰত যি আছে আৰু সেনেকৈ শ্বৰ্টকাট, একো চব্জি কাটি থাকিবৰ মন নাই, শ্বৰ্টকাট কৰি কি বনাওঁ চাওক। আপোনালোকেও জানে সকলোৱে কি বনাম। সৰু সুৰা 3টা মানুহ যিহেতু, ফলটো বেছি নাখায়ে আমাৰ দুটাৰ। আৰু ৰাতি এনেও ৰুটি খায়, কিন্তু আজি ভাত খাম বুলি কৈছে। অকণমান গ্ৰেভি টাইপে কিবা বনাই থওঁ, যিহেতু মাছো আছে। এয়া বনাব ধৰিলোঁ। এই কাজু খিচমিচখিনি কাজুখিনি পেষ্ট কৰি ল'লোঁ। মাছ 3 পিচ ভাজি লওঁ, এইটো সকলোৱে জানে ভাজিবতো লাগিবই। কোনোবা আৰু কেঁচাই খাব নেকি মাছ। হালধি নিমখ, কেৰাহীত তেল, ভজাত লাগি গ'লোঁ। ক'ৰবাৰ পৰা আহি ভাগৰ লাগে ভাত পানী বনাবৰ কাৰণে। ক'বচোন কমেণ্টত কাৰ এনেকুৱা হয়। মোৰ কিন্তু হয়, কিয় নাজানো। কিন্তু মই ওলাইও বেছি নাযাওঁ, কেতিয়াবা যোনদিনা যাওঁ অহাৰ পিছত মোৰ ভাগৰো লাগে। তাৰপিছত এয়া লাগি গ'লোঁ আৰু ৰন্ধাত। দিলোঁ গৰম তেল, গৰম কেৰাহীত পিঁয়াজ যি দিব লাগে আৰু দি দিলোঁ। সকলোৱে দিয়ে এইবিলাক, অকণমান খালি চেনি দিলোঁ।
আৰু বাকীখিনি পেষ্ট যে কৰিছিলোঁ কাজু পিঁয়াজ এইবিলাক সেইখিনি দি দিলোঁ খিচমিচটো লাষ্টত দিম লাৰি দিলোঁ অকণমান লৰাই যোনটো পনীয়া ভাব এইটো শেষ হোৱালৈকে ভাজি থাকিম ভাজা মানে লাইট ফ্লেমত দি কিনে ভাজিম মছলা বেলেগ নহয় জিৰা পাউডাৰ ধনিয়া দিলে ধনিয়া নিদিলে নাই নিমখটো মোৰ আজিকালি ভয়ে লাগে বেছিয়ে হয় খালি বেছিয়ে হয় আৰু আদা নহৰুটো তাতে পেষ্টতে আছিল এনেকৈ এই লাষ্টত দৈখিনি দি দিলোঁ এতিয়া দৈখিনিও অকণমান পগাই থাকিব লাগিব পেষ্টটোৰ লগত দৈখিনিও পানী যোনখিনি থাকে সেইখিনি পৰি যাব লাগিব এয়া উতলাইছে এই খিচমিচখিনি দি দিলোঁ এয়া পানী দিয়া নাই দৈ যে দিছিলোঁ এই দৈৰ পানীখিনি বুৰবুৰণি উঠি আছে পানীটো লাষ্টত দিম এয়া দিলোঁ এইটো পানী মানে মিক্সিৰ বাতিটোত যে থাকে মছলাখিনি এইটো আমাৰ দেউতাবিলাকৰ আৰু ক'ব নালাগে পানীখিনি মিক্স দি এনেকৈ লাৰি সেইখিনি দি দিয়া যায় হৈ গ'ল আমাৰ এতিয়া মাছখিনি দি দিম এটা জলকীয়া দি দিলোঁ কেঁচা জলকীয়া এইপিনে শুকান জলকীয়া এটা আছে কাষত মাছ 3 পিচ 3জন মানুহৰ 3টা মাছ 3 পিচ দি দিলোঁ হৈ গ'ল আঞ্জা বেছি সময় নালাগে সেইকাৰণে তৰকাৰী কাটি থকাত নাই শ্বৰ্টকাট মাৰি দিছোঁ হৈ গ'ল খাব বহিলোঁ এয়া কাঁহীত ল'লোঁ পলক আগতে দিওঁ তাৰ মাছ পিচ এপিচ নিজে বাছি খাব পৰা হৈছে ইয়াৰ খিচমিচকেইটা বটলত লাগিছে একেবাৰে খিচমিচ ভাল পায় সৰুতে নাখাইছিল এতিয়া খিচমিচ অন্ততঃ এটা দুটা খায় ওলাই আছে খিচমিচবিলাক বাছি সানি দি আছোঁ ইফালে তাৰ টোপনিও ধৰিছে টোপনিত কি খাইছে আৰু ক'ব পৰা নাই খোৱা নাই দিনতো আৰু খেলিছেও তাৰ মাছ পিচ এতিয়া আমাৰ কাঁহীয়ে ল'লোঁ মোৰ কাঁহীখনত শেষত এতিয়া এইফালে মোৰ নিজৰ কাঁহীখনো লৈ ল'লোঁ অলপমান গ্ৰেভি টেষ্ট কৰি চাওঁ আৰু এই জলকীয়াটো গোটেই মিঠা আঞ্জাৰ মাজত এটা জলকীয়া লৈছোঁ আৰু জলকীয়াটো উপায় নাই আৰু জলকীয়া লাগিব আৰু ভাত এইখিনি বেছি হৈছিলে তো থৈ দিলোঁ এক্সট্ৰাকৈ ইমান ভাত দিছিলে এই ভাতখিনি বেছি হোৱাৰ কাৰণে থৈ দিছোঁ আৰু লাগিলে ল'ম খাই চাওঁ আগতে কেনেকুৱা মাছৰ কালিয়া ক'লা ভাব নাই চব বগাই দেখোন সানি মেলি খোৱাহে কথা আৰু খিচমিচকেইটা খাই লওঁ আৰু আজিলৈ এৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল ভিডিঅ'টো আৰু নতুন দৰ্শকসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো